নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলে সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পাঠ নং 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী। এই লেচনটোৰ আজি প্ৰশ্ন উত্তৰখিনি সম্পূৰ্ণকৈ আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ক নম্বৰ পাঠভিত্তিক ক্ৰিয়াকলাপত কৈছে উত্তৰ লিখাত কৈছে ক নম্বৰটো স্বৰ্গৰ ৰজাজনৰ নাম কি। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম কি। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দেৱকন্যাই মৰ্তলৈ যাওঁতে লগত কি লৈ গৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে দেৱকন্যাই তাত শালখন কিয় নিছিল। ইয়াৰ উত্তৰকেইটা আমি এনেকৈ লিখিম। প্ৰথম আমাৰ ক নম্বৰ প্ৰশ্নটো আছিল স্বৰ্গৰ ৰজাজনৰ নাম কি। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম, স্বৰ্গৰ ৰজাজনৰ নাম হ'ল ইন্দ্ৰ। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছিল তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম কি। এইটো হ'ব বালিমাহী চৰাই। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিলে আমাৰ দেৱকন্যাই মৰ্তলৈ যাওঁতে লগত কি লৈ গৈছিল। ইয়াৰ উত্তৰটো আমি লিখিম দেৱকন্যাই মৰ্তলৈ যাওঁতে লগত তেওঁ তাত শাল লগত লৈ গৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে দেৱকন্যাই তাত শালখন কিয় নিছিল। ইয়াৰ আমি উত্তৰটো লিখিম দেৱকন্যাই তাত শালখন কাপোৰত বুটা বাচিবলৈ অনাৰ কথা ভাবি তেওঁ তাত শালখন লগত নিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত কৈছে ময়ূৰ পক্ষীৰ জন্ম কাহিনী পাঠটো সহজভাৱে নিজৰ কথাৰে কোৱা। নিজৰ কথাৰে এইখিনি সহজ ভাষাৰে ক'ব কৈছে। তাৰপিছত উত্তৰ লিখাত কৈছে ক নম্বৰটো দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে তেওঁ স্বৰ্গলৈ যাব খোজোতে কি হৈছিল। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো হৈছে দেৱকন্যাই স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল। ইয়াৰ উত্তৰকেইটা আমি এনেকৈ লিখিম। আমাৰ ক নম্বৰ প্ৰশ্নটো আছিলে দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম দেৱকন্যাই পৃথিৱীৰ সৰিয়হ এডৰাই দেখি তেওঁ বিমুগ্ধ হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিলে তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল। ইয়াৰ উত্তৰটো আমি লিখি দিম তেওঁ প্ৰথম কিছুদিন বালিমাহীৰ লগত সৰিয়হ ডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্য দেৱকন্যাক আমোৱাবলৈ ধৰাত তেওঁ পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো আছিলে আমাৰ তেওঁ স্বৰ্গলৈ যাব খোজোতে কি হৈছিল। এইটো আমি উত্তৰটো লিখিম দেৱকন্যাই স্বৰ্গলৈ যাব খোজোতে মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীলৈ থাকিব লগা হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো আছিলে আমাৰ শেষত দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল। এইটো হ'ব তুমি অখাদ্য বস্তু খাই ভুল কৰিলাৰ বাবে পৃথিৱীৰ ময়ূৰ পক্ষী হৈ থকা আৰু তোমাৰ ফুলাম কাপোৰৰ সাজেই ময়ূৰ পক্ষীৰ ফুলাম পাখি হৈ জিলিকি থাকক এই বুলি দেৱৰাজে ইন্দ্ৰই জীয়েকক কৈছিল। তাৰপিছত কৈছে পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া ভমৰাৰ পাখিৰ পৰা অৰ্থ আনি শব্দ লগত মিলাই পদুম ফুলৰ পাহিত লিখা। এইটো পদুম ফুল আৰু এইটো হৈছে ভমৰা। ইয়াত পদুম ফুলত কেইটামান শব্দ দিয়া আছে আৰু ভমৰাৰ পাখিত কেইটামান অৰ্থ দিয়া আছে। এইটো আমাক মিলাই লিখিব দিছে। এইটো আমি কেনেকৈ লিখিম এইটো আমি শব্দ লিখিম নৰ্তকী হেঁপা নেৰা নেপেৰাকৈ সৌন্দৰ্য আমোৱালে। তাৰপিছত অৰ্থত আছে আমাৰ আমনি লাগিল একেৰাহে নাচনী ৰূপ আগবঢ়া। এইটো আমি এনেকৈ সজাই লিখিম। প্ৰথম আমাৰ ইফালে লিখিম শব্দ আৰু ইফালে অৰ্থ। শব্দত আছিল আমাৰ নৰ্তকী হেঁপা নেৰা নেপেৰাকৈ সৌন্দৰ্য আমোলোৱা আৰু অৰ্থত নাচনী আগৰ একেৰাহে ৰূপ আমনি লাগিল। এইটো আমি লিখিম নৰ্তকী আমি নাচনীৰ লগত
লগাই দিম তাৰপিছত হেপা হেপা হৈছে আগ্ৰহ তাৰপিছত নেৰা নেপেৰাকৈ ইটো হ'ব একেৰাহে তাৰপিছত সৌন্দৰ্যটো আমি ৰূপৰ লগত মিলাই দিম তাৰপিছত আমুৱালে মানে আমনি লাগিলে তাৰপিছত কৈছে পেঞ্চিলত থকা যুক্তাক্ষৰবোৰ কেনেদৰে ভাঙিছে চোৱা এইবাৰ তলত দিয়া ধৰণে পঢ় আৰু লিখ আহা যুক্তাক্ষৰ আমাক কেনেকৈ ভাঙিছে আমাক চাব দিছে এইটো প্ৰথম দি আছে মুগ্ধ এইটো কৈধগ্ধ এইটো আমি ভাঙিলে পাম গ যোগ থ এইটো হ'ব কৈধগ্ধ তাৰপিছত ঠিক একেদৰে এইকেইটা ভাঙিছে তাৰপিছত এইটো সেই একেদৰে তাৰপিছত এইটো মই ভঙাই দিছোঁ তাৰপিছত ব যোগ থ বৈ থৈ ইয়াত হ'ব বৈধব্ধ তাৰপিছত স যোগ ত যোগ ৰ এইটো হ'ব হৈ তৈ সত্যস্ত তাত ৰ কাৰে ইয়াত হ'ব সত্যস্ত্ৰ তাৰপিছত ৰ যোগ ত যোগ 29 এইটো হ'ব ৰৈ তৈ ত তাত 29 কাৰে এইটো হ'ব তৈৰত্ৰ তাৰপিছত ত যোগ ন তৈ নৈ এইটো হ'ব তৈনত্তন তাৰপাছত কৈছে কিছুমান শব্দ দুটাকৈ ৰূপ থাকে তলৰ শব্দকেইটাৰ দুয়োটা ৰূপেই পাঠত ব্যৱহাৰ হৈছে যেনে স্বৰ্গ সৰক মানে এটা শব্দৰে দুটা মানে একেই মানে শব্দৰ অৰ্থ তাৰপিছত মৰ্ত মানে মূৰত পক্ষী মানে পক্ষী তাৰপিছত কৈছে তলৰ শব্দবোৰৰ আন এটা ৰূপ পাঠত আছে বিচাৰি উলিয়াই খালী ঠাইত লিখা আহা প্ৰথম দিছে আমাৰ বাৰ্তা এইটো হ'ব আমি ইয়াত খাই থাকিলে লিখিম বতৰা তাৰপিছত ইয়াত খাই থাকিলে লিখিম জন্ম মানে জনম তাৰপিছত যত্ন তাৰপিছত যত্ন মানে যতন মানে একেই অৰ্থ তাৰপিছত পিতৃ মানে পিতা তাৰপিছত বধৰ মানে বছৰ তাৰপিছত নৰ্তকী মানে হৈছে নাচনী তাৰপিছত আমাৰ দিছে যুক্তাক্ষৰ গঠন কৰা যুক্তাক্ষৰ আমাক গঠন কৰিব দিছে এইটো দিছে ন যোগ থ নৈধন্ধ ইয়াত হ'ব তাৰপিছত গ যোগ থ কৈধগ্ধ তাৰপিছত ত যোগ ন তৈনত্তন ম যোগ ন মন্যপ্ন তাৰপিছত ব যোগ থ বৈধব্ধ তাৰপিছত দ যোগ থ দৈধত্থ তাৰপিছত কৈছে তাৰপিছত যুক্তাক্ষৰ ভাঙি লিখা এতিয়া প্ৰথম দিছে মুগ্ধ কৈধগ্ধ গ যোগ থ এইটো ভঙাই দিছে তাৰপিছত ইফালে এইটো ভঙাই দিছে তাৰপিছত এইটো হ'ব এইটো আমি ভাঙিলে পাম বৈধব্ধ এইটো আমি ভাঙিলে ব যোগ থ তাৰপিছত এইটো আমি ভাঙিলে পাম চৈত্যস্তৱটো ভাঙিলে পাম ছ যোগ ত যোগ পেট কেটাৰ তাৰপিছত এইটো দৈধত্থটো ভাঙিলে পাম দ যোগ থ তাৰপিছত তৰত্ৰ এইটো ভাঙিলে পাম এইটো হ'ব ত যোগ ৰ যোগ 29 তাৰপিছত কৈছে আমাৰ শব্দ গঠন কৰ আহা শব্দ গঠন আমাক কৰিব কৈছে এইটো প্ৰথম দিছে বি এইটো ইফালে দিছে মুগ্ধ এইটো হ'ব বিমুগ্ধ তাৰপিছত এইটো হ'ব বি যোগ শুদ্ধ এইটো হ'ব বিশুদ্ধ এইটো বিশুদ্ধ তাৰপিছত এইটো হ'ব বিদগ্ধ হ'ব এইটো তাৰপিছত এইটো দিছে বি যোগ খ্যাত বিখ্যাত এইটো হ'ব বি যোগ মোহিনী এইটো হ'ব বি যোগ মোহিত এইটো হ'ব বিমোহিত তাৰপিছত বি যোগ দূৰ এইটো হ'ব বিদূৰ তাৰপিছত ঠিক একেদৰে খ অংশটো সেই একেই বি যোগ মুখ বিমুখ বি যোগ পক্ষ এইটো হ'ব বিপক্ষ ঠিক একেই এইকেইটা লিখি ল'বা তাৰপিছত দিছে আমাৰ তাৰপিছত এইফালে একদম শেষত কৈছে প্ৰশ্ন উত্তৰসমূহ উত্তৰ লিখ আহা 1 নম্বৰ দিছে বুদ্ধদেৱৰ দেউতাকৰ নাম কি এইটো হ'ব শুদ্ধোধন এইটো এইখিনি লিখি দিলে হ'ল তাৰপিছত 2 নম্বৰ কৈছে সিদ্ধাৰ্থ কাৰ নাম সিদ্ধাৰ্থ হৈছে বুদ্ধদেৱৰ নাম এইটো সিদ্ধাৰ্থ হৈছে বুদ্ধদেৱৰ আন এটা নাম সিদ্ধাৰ্থ তাৰপিছত বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি এইটো হ'ব বৌদ্ধ ধৰ্ম এইটো বৌদ্ধ ধৰ্ম তাৰপিছত মহাৰাজ অশোক কিয় ক্ষুব্ধ হৈছিল এইটো এইখিনি লিখি দিলে হ'ল কলিঙ্গ যুদ্ধত অনেক মানুহ মৰিছিল তাকে দেখি মহাৰাজ অশোক ক্ষুব্ধ আৰু ব্যথিত হৈছিল এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ